উবেৰ ড্ৰাইভাৰ এজন ৰং চাইড দি গৈ আছিল পুলিচে দেখা পায়ো ৰখোৱাও নাই চালানো কাটা নাই কিয় বাৰু এইটো পুলিচৰ নেগোচিয়েশ্যন হ'ব পাৰে সিহঁতি নেগোচিয়েট কৰিছে আৰু তোমাৰ রেসপন্সিবিলিটি নেই ৰেছপনচিবিলিটি নাই নাই আৰু বেলেগ কিবা না আৰু অলপ ভাবা কিহৰ কাৰণে মানে হেৰি ৰখোৱা নাই মানে উবেৰ ড্ৰাইভাৰজনক হ'ব পাৰে ড্ৰাইভাৰজন কিবা ডাঙৰ পোষ্টত আছে বা চৰকাৰী গভৰ্ণমেণ্টৰ হ'ব পাৰে গাড়ীখন আৰু তোমাৰ তো ইমান নাই ঠিক আছে মই আৰু এবাৰ ৰিপিট কৰি দি আছো উবেৰ ড্ৰাইভাৰজন ৰং চাইড দি গৈ আছিল পুলিচে দেখা পায়ো চালানো কাটা নাই আৰু গাড়ীখন ৰখোৱাও নাই অলপ ভাবিকে চোৱা যে কিয় ৰখোৱা নাই 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 ঠিক আছে মই কৈ দি আছো কাৰণ মই উবেৰ ড্ৰাইভাৰজন বুলি কৈছো উবেৰ চলাই আহি আছে বুলি কোৱা নাই গাড়ীত মানে গাড়ীখন চলাই অহা নাই মানে খোজকাঢ়ি গৈ আছে ৰংচিতি তাৰমানে বুজিছা নাই এটা মতা গৰু আছে ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰৰ মাজত থাকে ঘাঁহ খায় পাকিস্তানৰ পানী খায় ইণ্ডিয়াৰ এতিয়া গাখীৰ কাক দিব কেনেকে দিব মোক গৰুটোৱে যদি মতা গৰু হয় কেনেকে মতা গাখীৰ নিদিয়ে 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 बात तो सही है মই আজিয়ে গম পালোঁ পিছে হয় বাৰু আনচাৰটো মই ধেমালি কৰি আছিলোঁ হৈছে আনচাৰটো মই মানে চাব বিচাৰোঁ তোমালোকৰ মানে আইকিউটো কিমান মানে চাৰ্প আছে अच्छा এইটো ফটোটো চোৱা এটা জিলাপি আছে প্লাছ এজনী ছোৱালী আছে এই দুটা মিলাইকে এটা মানে মানে গানৰ নাম ক'ব লাগে চং নেম ক'ব লাগে জিলাপি বাই জিলাপি ভাই হা হয় জানো সেইফালে চাগে কৈ দিয়া হয় বুলি কৈ দিয়া জানো মানে Sure. চিয়ৰ দুটামান লাইন গানটো গাই দিয়া এবাৰ জিলাপি বাই জিলাপি বাই ৰাইজ শুনা হৈছে ঠিক আছে বাৰু ধুনীয়া 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 লাষ্ট মই এটা সুধি আছোঁ তোমালোকক গাখীৰ যে বিলাই মানুহ ঘৰে ঘৰে যায় সেইজনৰ ইংলিছত কি কয় যি ক'বা একদম চিয়'ৰকৈ ক'বা বাকী হাই থাকাটো বেলেগ কথা কি হয় কি বুলি কয় বাৰু পাৰিবা কিবা নাজানা চিয়'ৰ ঠিক আছে বাৰু ৰাইজ মই কৈ দি আছোঁ মিল্কমেন কিন্তু ক'লোৱেতো তুমি চিয়'ৰকৈ ক'ব মই কৈ আছোঁ চিয়'ৰকৈ ক'ব লাগিছে হৈছে বাৰু তোমাৰো হৈছে কোনোবা চিয়'ৰকৈ ক'লে এটা এক্সামত তুমি লিখিবা নেকি এনেকৈ ৰং হ'ব ন এনেকৈ ভাবি থাকিলে নিলিখিলে ক'ত হ'ব ভাবিলে হ'ব জানো নহ'ব ন নাই নাই ঠিক আছে বাৰু তোমালোকে পাৰিছা বাৰু তাৰ বাবে ধন্যবাদ তোমালোকে টাইম দিয়াৰ বাবে থেংক ইউ ছ' মাছ থেংক ইউ চাইকেল কোন দেশত আৱিষ্কাৰ হৈছিল চাইকেলৰ কথা সাইকেল কোন দিছৰ আৱিষ্কাৰ হৈছিল মানুহে डिस्कवर कहाँ पे हुआ था साइकिल নোৱাৰিবা ঠিক আছে মই কৰি আছোঁ ভাৰতত কেনেকে বুজিছা? ভাৰতত আৱিষ্কাৰ হৈছিল ঠিক আছে বাৰু তোমালোকে টাইম দিয়াৰ বাবে থেংক ইউ ধন্যবাদ তো ৰাইজ ভিডিঅ'টো শেষ কৰাৰ আগতে মই এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ আপোনালোকে নৰ্মেল কমেণ্ট কৰে সেইটো আমি জানো কিন্তু আপোনালোকে মানে সাঁথৰ যদি আপোনালোকৰ মনত যদি আছে এনেকুৱা ভাল ভাল সাঁথৰটো আপোনালোকে কমেণ্ট কৰি জনাব আমি সেইবোৰ পিক আপ কৰি আমি ভিডিঅ' পাব্লিকৰ লগত বনাম আৰু আমাৰ ভিডিঅ'ৰ যেনেকৈ এতিয়া মই এণ্ডিং মাৰি আছোঁ তেনেকুৱা লাষ্টত শেষতে আপোনালোকৰ নামবোৰ মানে মেনশ্যন কৰি দিম যে অমুকে অমুক সাঁথৰটো গৈছে তো মানে তেওঁৰ সাঁথৰটো আমি আজি এই ভিডিঅ'ত ইউজ কৰিছোঁ ফালটো চালা নমৰে কিয় ঠিক আছে মই লাষ্টত কি কৈ আছিলোঁ সেইটোৱে মানে ইম্পৰ্টেণ্ট কথা ক'ব লগা আছিল যে আপোনালোকে কমেণ্ট কৰি জনাব সেই আমি সাঁথৰটো পিক আপ কৰি ভিডিঅ' বনাম আৰু লাষ্টত শেষত এনেকুৱাকৈ নামটো মেনশ্যন কৰি